আজি ক্লাছ কেইটা শেষ কৰাৰ লগে লগেই লগৰ কেইজনীৰ সৈতে আমি গৈছিলোঁ জ্যোতি বাটচৰাৰ কিছুনি লগতে থকা মালভোগ বৰুৱা সংগ্ৰহালয়লৈ। আপোনালোকে বাৰু তালৈ কেতিয়াবা গৈছেনে? মই জানিব পাৰিছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিশেষ সম্পদ হৈছে এয়া মালভোগ বৰুৱা সংগ্ৰহালয়। সেউজীয়াৰ মাজে মাজে গৈ সংগ্ৰহালয়ত মই যিখিনি আপুৰুগীয়া বস্তু দেখা পালোঁ, মই ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। তেন্তে আহক আমি সকলোৱে একেলগে ভিতৰলৈ সোমাই যাওঁ। মূল দুৱাৰেদি সোমাই বাওঁফালৰ পৰা আৰম্ভ কৰিব বিচাৰিলে আপোনালোকে দেখিবলৈ পাব টাই আহোম কৰ্ণাৰ। এয়া আপোনালোকে দেখিবলৈ পাইছে বহুতো পুৰণি অৰ্থাৎ 100 বছৰীয়া বিভিন্ন ধৰণৰ কাঁহৰ বাচন বৰ্তন। 100 বছৰীয়া পুৰণি কাঁহী, বানকাঁহী, শৰাই চাই মেলি এতিয়া আমি চাবলৈ গৈছোঁ মাস্ক গেলাৰী। মাজুলীৰ মাস্ক গেলাৰীত সোমাই পোনছাতেই আপোনালোকে দেখিবলৈ পাব বিভিন্ন জনগোষ্ঠীয় কিছুমান গামোচা খুব ধুনীয়াকৈ সজাই থোৱা আছে। ইয়াৰ পিছতেই গুৰু আসনৰ ফালে মূৰ দুৱাই ফটো গেলাৰীখিনি অকণমান চাই আমি চালোঁ নৰসিংহ, কুম্ভকৰ্ণৰ মুখা, ৰাৱণৰ মুখা, হনুমানৰ মুখা ইত্যাদি। তাৰপিছত তললৈ আহি আকৌ অভিভূত হৈ পৰিলোঁ আমি। এয়া দেখিছেনে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ভৱনৰ পৰা সংগ্ৰহ কৰা ৰংঘৰ, 3rd জেনেৰেশ্যন ডিজিটেল কম্পিউটাৰ ছেটকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ আপুৰুগীয়া সা সম্পদ দেখিবলৈ আমি পালোঁ। সঁচাকৈয়ে মালভোগ বৰুৱা সংগ্ৰহালয়ত সংৰক্ষণ কৰি থোৱা বহুল পুৰণি সম্পদসমূহ আমি নৱপ্ৰজন্মই চিনি পোৱাটো অতি জৰুৰী। ইয়াত কেৱল আপুৰুগীয়া সা সম্পদেই নহয়, বহুতো পুৰণি তথ্য সম্বলিত কিতাপ, ইতিহাস সম্বলিত ফটো অৰ্থাৎ ফটো গেলাৰীও সংৰক্ষণ কৰি থোৱা আছে। সংগ্ৰহালয়ত থকা প্ৰত্যেকটো বস্তু আপোনালোকক দেখুৱাবলৈ সক্ষম নহ'লোঁ যদিও তাৰে অকণমান দেখুৱাবলৈ কেৱল ইয়াত যত্নহে কৰিলোঁ। ধন্যবাদ।